নমস্কাৰ দুপৰীয়াৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নাস্মিতা এতিয়া চাওঁ হক দুপৰীয়াৰ শীৰ্ষ বাতৰিসমূহ পানী কমিলেও দুখ দুৰ্দশা আঁতৰা নাই বান আক্ৰান্ত ৰাইজৰ কলঙৰ বাঢ়নী পানীয়ে মৰিগাঁৱত উটুৱাই নিলে এজনক লখিমপুৰৰ পূব তেলাহীত শিশুৰ হলিৰ সমাধি কাৰ্বি আংলঙৰ মানজাত কুলাৰ শিশুৰ সৈতে পানীত উটি গ'ল মাতৃ বানৰ মাজতে তেজপুৰত বনৰীয়া মহৰ উপদ্ৰৱ মহৰ আক্ৰমণত দুজনকৈ লোক নিহত আৰু আহত তিনিজন উজনিৰ পাছত গৌৰৱ গগৈ ধুমুহাত কপিল মধ্য অসম নগাঁৱৰ পৰা গুৱাহাটীলৈ সমগ্ৰ পথছোৱাত গৌৰৱ গগৈ হেজাৰ হেজাৰ জনতাৰ বিপুল আদৰণি গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰে নগাঁও ৰহা জাগিৰোড ক্ষেত্ৰী ডিমৰীয়া আৰু সোণাপুৰৰ আকাশ বতাহ গৌৰৱ গগৈ আতংকত ভীতিগ্ৰস্ত দিছপুৰৰ শৰ্মা চৰকাৰ ৰজাঘৰৰ ধমক খাই নগাঁও গুৱাহাটীত গৌৰৱ গগৈক আদৰণি জনাই কংগ্ৰেছে অৰা বেনাৰ পোষ্টাৰ আঁতৰালে পৌৰ প্ৰশাসনে মোদী শাহ আহিলে পোষ্টাৰ বেনাৰ আৰিবলৈ বিজেপিয়ে অনুমতি লয় নে নলয় বুলি প্ৰশ্ন উত্থাপন অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ 22 জুনৰ পৰা কামাখ্যাত মহা অম্বুবাচী 22 জুনৰ দুপৰীয়া 2:56 প্ৰবৃত্তি আৰু 25 জুনৰ শেষ নিশা 3 বজাত নিবৃত্তি মহা অম্বুবাচীক লৈ পূৰ্ণ তৎপৰতা জিলা প্ৰশাসনৰ গুৱাহাটীৰ চপাইডাং মালিগাঁৱৰ ভূমিস্খলনত নিহতৰ পৰিয়ালক সাক্ষাৎ গৌৰৱ গগৈৰ প্ৰদেশ কংগ্ৰেছ সভাপতি গগৈৰ ভাষ্য সুবৃহৎ উৰণীয়া সেতু ডাঙৰ ডাঙৰ শ্বপিং মল বিলাসী ৰিজৰ্ট অভিজাত ৰেষ্টুৰেণ্ট হোৱা মানেই উন্নয়ন হোৱা নুবুজায় ভাৰতীয় সেনা শিবিৰত থাকি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ হৈ চুৱাংচুৱাগিৰি যোৰহাট সেনা শিবিৰৰ পৰা গ্ৰেপ্তাৰ কৰা শামছুল ইছলামক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ধৃত সেনা জোৱান শামছুলৰ বিৰুদ্ধে পাকিস্তানৰ এক বিশেষ সংস্থাৰ সৈতে হোৱাটছএপ কল যোগে অহৰহ যোগাযোগ ৰক্ষা কৰি অহাৰ অভিযোগ বিজেপিৰ আমোলত দেশৰ পুঁজিপতিক 16.35 লাখ কোটিৰ ঋণ ৰেহাইৰ অভিযোগ দেশৰ বিত্তীয় সুস্থিৰতালৈ ভয়ংকৰ বিপদ সংকেত ষ্টেট বেংক অফ ইণ্ডিয়াই মাফ কৰিলে 26,542 কোটিৰ ঋণ ICICI বেংকে মাফ কৰিলে 9,271 কোটিৰ ঋণ এক্সিছ বেংকে মাফ কৰিলে 11,833 কোটিৰ ঋণ ৰেহাই লাভ কৰা দেশৰ 100 ব্যৱসায়িক প্ৰতিষ্ঠানৰ অধিকাংশই গুজৰাটৰ বুলিও অভিযোগ উত্থাপন তামিলনাডু বিধানসভাৰ অধ্যক্ষ এম আপ্পাগুৰ উচ্চতম ন্যায়ালয়ৰ পৰিৱৰ্তে এতিয়াৰে পৰা বিদেশী বিতৰণৰ বিচাৰ চলিব উচ্চ ন্যায়ালয়ত এবি আমছুৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় আৰু আজি সন্ধিয়া হাই ভল্টেজ IPLৰ মেগা ফাইনেল মেচ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পাঞ্জাব কিংছ 11 কাৰ হাতত ট্ৰফি শ্ৰেয়াছ আয়াৰ নে ৰজত পাটিদাৰৰ হাতত নতুন চেম্পিয়নক আদৰিবলৈ সাজু আহমেদাবাদ দুপৰীয়াৰ শীৰ্ষ বাতৰিত ইমানেই ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই নাস্মিতাই বিদায় লৈছো ধন্যবাদ